So hello guys, welcome to my channel Subhas Vlog. तो आज मैं मामा घर ले आइसु मामा घर गुटे आपनाक ए गाँवखिनि की আছে কি বনি আছে আপোনাক গুটেটো দেখাম সো আপোনালোকে ভিডিওটো লাইক কৰিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই যদি মোৰ চেনেলটো সাবস্ক্ৰাইব দিব আৰু ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু ভিডিওটো কেনেকুৱা লাগে কমেন্ট কৰি জনাই দিব Few minutes later. So guys, এতিয়া আমি আপোনাক দেখাম নতুনকৈ চাহপাত ফেক্টৰীটো বনাই আছে মানে ইয়াত এতিয়া ইয়াৰ ভিতৰলৈ সোমাম এই পিছফালে আছে তো ইয়াৰ ভিতৰলৈ সোমাম তাৰপিছত আপোনাক দেখাম মই ফেক্টৰীটো কেনেকৈ কি বনাইছে আৰু ভিডিঅ'টো চাই থাকক লাষ্টলৈকে ভাল লাগিব So guys, এতিয়া আমি ফেক্টৰীৰ ভিতৰলৈ সোমালোঁ এই দাদাজন ইয়াতে থাকে ইয়াতে মানে কামটো চাই আছে মানে মেনেজমেণ্ট ইয়াতে এই দাদাজনে কৰে তাৰপিছত দাদাজনে ক'ব এতিয়া ফেক্টৰীটো কেনেকৈ কি বনাই আছে চ' কেতিয়ালৈকে এইটো ফেক্টৰী কমপ্লিট হ'ব বনাই চাহপাতৰ ফেক্টৰী বনি আছে চ' ইয়াত গোটেই ইটা দিয়া আছে তাৰপিছত এইফালে বোকা আছে পানী আহিছিলে চ' বোকা আছে এইফালে ত' এতিয়া মই দাদাজনক সুধিম কেনেকৈ কি বনাই আছে তাৰপিছত কেতিয়া কমপ্লিট হ'ব এই লকডাউনৰ কাৰণে মানে ইয়াত কামটো এতিয়া চলা নাই তো মানুহকেইটা অহা নাই লকডাউনৰ কাৰণে বন্ধ হৈছে চ' আৰু লকডাউন খোলাৰ পিছত আকৌ কামটো আৰম্ভ হ'ব তাৰপিছত ফেক্টৰীটো লাহেকৈ বনি থাকিব তাৰপিছত সুধিম বুলি গৈ আছোঁ দাদাজন পলাই আছে চ' ইয়াক ওচৰত গৈ সুধিম কি কেনেকৈ বনি আছে ফেক্টৰীটো চ' কেলৈ বন্ধ হৈ আছে এতিয়া কামবোৰ তো সুধিম এতিয়া দাদাক তো কি বনাই আছিলে দা ফাউণ্ডেশ্যন কাম হৈ আছিলে ছাৰ প্ৰদূষক আমাৰ ইয়াত ফাউণ্ডেশ্যনৰ কাম চলি আছিলে তো বৰষুণ দিলে সেইকাৰণে কামটো বন্ধ হৈ আছে আৰু মানুহকেইটা অহা নাই মানে ইয়াত মাটিকেইটা খহি পৰিছে বৰষুণ দিয়াৰ কাৰণে তো ইয়াত কামটো কৰিবলৈ অসুবিধা হৈছে মিস্ত্ৰীবিলাক এতিয়া এৰি থৈ ঘৰলৈ গুচি গ'ল তাৰপিছত এই দাদাজন আছে ইয়াত চাই আছে খবৰ কেনেকুৱা কি 17 বিঘা মাটি আছে তো গোটেই ইয়াত ফেক্টৰীয়ে বনাব ডাঙৰ ফেক্টৰী এটা বনাব এতিয়া আমাৰ ঝলং মালিকজনৰ নামটো কি আছিলে ফেক্টৰীৰ মালিকজনৰ নাম এইটো আকৌ সুশীল বেৰিয়া য়েছ তেওঁ বনাইছে এই ফেক্টৰীটো আৰু ইয়াত বহুত খৰচা হ'ব বহাগী ফেক্টৰীৰ ওচৰতে বনাই আছে ইয়াত ঝলঙৰ ওচৰত তো ইয়াত 17 বিঘা মাটি আছে পুৰা ডাঙৰ এলেকা চাব পাৰে তো গোটেই ইট চিট আনি ইয়াত থোৱা আছে তো কেইদিনমান আৰু ৰখিব লাগিব এই লকডাউনৰ পিছত এই কামটো আকৌ আৰম্ভ হ'ব ইয়াত মানুহ থকা ব্যৱস্থা কৰা আছে এইফালে ঘৰটো দেখি আছে আপুনি লেট্ৰিন বাথৰুম চব ইয়াতেই হ'ব চ' বহুত ডাঙৰকৈ বনাই থোৱা আছে মানুহ থাকিবৰ কাৰণে চ' এই দাদাজন ইয়াত নাথাকে বাৰু তেওঁ ঘৰ গুচি যাব ঘৰটো ওচৰতে আছে তেওঁ তো এই কাম কৰা মিস্ত্ৰীকেইটা আছিলে এতিয়া সেইকেইটা ঘৰ গুচি গ'ল সেইকাৰণে এতিয়া ইয়াত কোনো নাথাকে চ' এনেই ইয়াত বনাই থৈছিলে বাৰু কামটো চলি থাকোঁতে ইয়াত থাকিবৰ কাৰণে ঘৰটো বনাই দিছিলে তো এতিয়া কোনো নাই তো চবেই ঘৰ গুচি গৈছে লকডাউনৰ কাৰণে চ' আকৌ আহিলে ইয়াত থাকিব গাইজ আমি ফেক্টৰীৰ পৰা ওলালোঁ এই ইয়াতে সোমাইছিলোঁ এই পিছফালে আপোনালোকে চালে কি আছিলে ত' দাদাজন ঘৰ গুচি গৈছে এতিয়া এওঁ নাথাকে বাৰু আৰু এজন আছিলে এওঁ ঘৰ গুচি গৈছে যদি লকডাউনত আপোনাক গৰম লাগিছে যদি আমাক অলপমান সহায় কৰিব এওঁক আৰু মোক 1 কেজি চাউল পঠিয়াই দিব মিঠাতেলৰ দাম বাঢ়ি গৈছে 2 লিটাৰ দেই 160 হ'ব পাৰে আমাৰ ফালে 200 টকা আছে বাৰু ষ্টেণ্ডাৰ্ড মানুহ না দামী তেল আমাৰতো সস্তীয়া তেলটো হয়তো আমি ইঞ্জিন নাখাওঁ চ' গাইজ এতিয়া আমি গৈ আছোঁ মোৰ মা দেউতা ঘৰলৈ মোৰ গ্ৰেণ্ডফাদাৰ তো কেনেকুৱা আছে চাবলৈ গৈ আছোঁ এতিয়া গ্ৰেণ্ডফাদাৰৰ বয়সটো কিমান হৈছে মই পিছত আপোনাক জনাম সোমাই পিনে এতিয়া আমি আহি পালোঁ ফাদাৰ ঘৰলৈ তো গোটেই গৰম লাগিছিলে একদম মুখ চুখ ধুই আহিছোঁ চ' গ্ৰেণ্ডফাদাৰে ওচৰতে বহি আছে ঠিকে অনুজ যা বা গ্ৰেণ্ডফাদাৰ এতিয়া কিমান বয়স হৈছে তাক সুধিম আপোনাৰ বয়সটো কিমান হৈছে কৈ দিয়ক तपाईँको वर्ष कति वर्ष भने त मैले होइन 95 त भइहाल्यो শুনিলে গাইজ গ্ৰেণ্ডফাদাৰ 95 বয়স হৈছে সেইকাৰণে বাৰ্থডেটো আমি পাতিম 100 বছৰ হ'লে টাৰ্গেটটো মাৰিলে আপোনালোকে গ্ৰেণ্ডফাদাৰ 95 বছৰ হৈ গৈছে চ' এতিয়া 100 বছৰ হ'লে আমি বাৰ্থডেটো পাতিম বুলি ভাবি আছোঁ হয় নাই গ্ৰেণ্ডফাদার ও বা ओके ना 100 वर्ष भएपछि बर्थडे पार्ने भने
হ'ব পাতিব লাগে বুলি কৈ আছে ত' আপোনালোকে প্ৰে কৰিব 100 বছৰলৈকে থাকে বুলি জামানা মানে ইয়াত আগৰ জামানাৰ মানুহকেইটা বহুত বয়সলৈকে মানে বাচি থাকে তো আমাৰ জামানাৰ মানুহকেইটা এতিয়া মানে 40-50 বছৰ হওঁতে মানে ওপৰলৈ গুচি যায় A few inches later. ¿Cuánto pasa por tener? ¿Ah? ¿Vas a por tener, Juan? আজিৰ কাৰণে ইমানেই ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'লৈ আহিম তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব কেনেকুৱা লাগে ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিব পাৰিলে এইটো ব্ৰইলাৰ লৈ গৈছোঁ খাবলৈ আজি চ' ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুনকৈ আহিছে ভিডিঅ' চাবলৈ চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব